আপোনালোকক যিসকলে বাতৰিত শ্বেয়াৰ কৰিছিল তেওঁলোকক আমি ধন্যবাদ দিছোঁ। আপোনালোকে শ্বেয়াৰ কৰাৰ কাৰণে আজি হাজাৰ হাজাৰ নহয় লাখ লাখ টকা মানুহে সহায়ৰ বাবে এইখন ঘৰত আহি উপস্থিত হৈছে। ইতিমধ্যে হোজাইৰ কেইজনমান মহান ব্যক্তি ইয়াত আহি অহা পৰিলক্ষিত হৈছে। তেওঁলোকে যোৱা দুদিন আগত আপোনালোকে জানে মই হস্পিটেল তেওঁলোকক লৈ গৈছিলোঁ, তাত তেওঁলোকে 50,000 টকা দিছে। আজি তেওঁলোক ইয়াত আহিছে খাদ্য সামগ্ৰী তথা নগদ কিছু সাহাৰ্য লৈ। এয়া যিসকল লোকে বাতৰিটো শ্বেয়াৰ কৰিছিল তেওঁলোকক আমি ধন্যবাদ দিছোঁ। আৰু আপোনালোকৰ জৰিয়তে আজি এইখিনি হ'বলৈ সম্ভৱ হ'ল আৰু এইখিনি তেওঁলোকে আগবঢ়াইছে। আপোনালোকে এইখিনি আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এই চাওক আৰু এই ঘৰৰ পৰিৱেশ, এইখন ঘৰৰ পৰাই 4জন লোক ইতিমধ্যে ইহলীলা ত্যাগ কৰিছে। এইখন ঘৰৰ পৰা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এই চাওক এইখন ঘৰৰ পৰাই 4জন লোক নিহত হৈছিল। এই মুহূৰ্তত আমি যিখন ঘৰৰ পৰা 4জন লোক ইতিমধ্যে ইহলীলা ত্যাগ কৰিছে, বেলুগুৰিত যি দুৰ্ঘটনা হৈছিল সেই দুৰ্ঘটনাৰ পিছত দেখা গ'ল বিভিন্নজনে হাজাৰ হাজাৰ লাখ লাখ টকা সহায় কৰা পৰিলক্ষিত হৈছে। বিশেষকৈ হোজাইৰ দুইজন ব্যৱসায়ী ইছলাম নগৰৰ, তেওঁলোকক মই আগতে দেখুৱাইছোঁ। আজি 3 দিন আগত তেওঁলোকে নগাঁও হস্পিটেলত গৈ তেওঁলোকে 50,000 টকা সহায় কৰিছিলে। আজি আপোনালোকে আকৌ এইখন ঘৰত আহি উপস্থিত হৈছে খাদ্য সামগ্ৰী ইফতাৰৰ কিছু বস্তু লৈ। আপোনালোকে নিজে নিজৰ গাড়ী লৈ আহি উপস্থিত হৈছে। কি আহ্বান জনাব বা কি ক'ব? প্ৰথমে আপোনাক ধন্যবাদ দিছোঁ। ৱেলকাম। মই আহিছোঁ তাৰ আব্বাক চাবৰ কাৰণে আৰু অলপ ইফতাৰ চিফতাৰ লৈ আহিছোঁ আৰু অলপ কেছ অলপ দি যাম। অলপ ঘৰটো চলিব লাগিব। এতিয়া মেইন ল'ৰা যোনে কমাব ল'ৰা আহি হস্পিটেল বেডত পৰি আছে, সেইটো কাৰণে মানে তাৰ আব্বাৰ ওচৰতে কিবা এটা খৰচা পানী দি যাম। আৰু আমাৰ বিদেশত যিমান আছে মানুহ চবক কৈ আছোঁ সিহঁতৰ হেল্পৰ খুব দৰকাৰ আছে। এইটো কাৰণে আকৌ মই ৰিকুৱেষ্ট কৰি আছোঁ যোনে যিমান পাৰে আপোনালোকে হেল্প কৰি থাকক। চৌদিততো যোনে যোনে দি আছে, মোৰ সৰু ভাইটিৰ হাতত দি আছে আৰু একেলগে জমা কৰি আকৌ আনি দিম। তাৰ এতিয়া ট্ৰিটমেণ্টটো লং টাইম কৰিব লাগিব। হস্পিটেলত ডক্টৰে কোৱা মতে আজি মানে ট্ৰিটমেণ্টটো লং টাইম ট্ৰিটমেণ্ট হ'ব। তাৰ আকৌ এটা অপাৰেশ্যনো লাগে। এইটো ইয়াতে হাৰ্ডি ভাঙিছে যে হাৰ্ডিৰ কিবা অপাৰেশ্যন লাগিব। আকৌ ভেণ্টিলেশ্যনতো কালি ৰাখিছে, আকৌ ভেণ্টিলেশ্যনৰ পৰা ওলাইছে। মানে লং টাইম তাৰ ট্ৰিটমেণ্ট লাগিব। এইটো কাৰণে বহুত পইচাৰ দৰকাৰ আছে। আপোনালোকে যোনে যিমান পাৰে ইমান দিয়ক। আৰু চবকে আহ্বান কৰিছোঁ এইটোৱেই, চবে অকণমান সহায় কৰক। মানুহৰতো বিপদ এবাৰে আহে, এতিয়া এই বিপদত যদি নেচায় আর কেতিয়া চাব। এই আর আমাদের অবস্থাটা খুব সিরিয়াস। বিদেশ থেকে যে ফুয়া আমার আইসলা ও ফুয়া আর বাতি যে গুয়াহাটিতে আছে হাগু মানে থোড়া একটু নর্মাল বোঝা যায়।